নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোত আজি মই নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডটোৰ প্ৰথম অধ্যায় ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন পাঠটিৰ প্ৰশ্ন উত্তৰ সমাধান কৰি আগবঢ়াইছোঁ। ভিডিঅ'টো তোমালোকে সম্পূৰ্ণকৈ চাবা। অতি চমু তথা চমু উত্তৰৰ প্ৰশ্ন। 1 নম্বৰ, ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোনপ্ৰথমে উপস্থিত হৈছিল? উত্তৰ হ'ব ভাস্কো দা গামা। তেওঁ 1498 খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল। 2 নম্বৰ প্ৰশ্ন, জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সক্ষম হোৱা ইংৰাজ নাবিকজন কোন আছিল? উত্তৰ ফ্ৰান্সিছ ড্ৰেক। 3 নম্বৰ প্ৰশ্ন, ভাৰত ভূমিত পোনপ্ৰথমে কোন ইংৰাজ নাবিকে অনুমতি পত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল? উত্তৰ জন মিল্ডেন হল নামৰ ইংৰাজ নাবিকে 1599 খ্ৰীষ্টাব্দত ভাৰত ভূমিত প্ৰৱেশ কৰিছিল। 4 নম্বৰ প্ৰশ্ন, ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ক'ত গঠন হৈছিল? উত্তৰ ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী 1600 খ্ৰীষ্টাব্দত লণ্ডনত গঠন হৈছিল। 5 নম্বৰ প্ৰশ্ন, ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা। উত্তৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য হ'ল 1 নম্বৰ বেহা বেপাৰ কৰা আৰু 2 নম্বৰ ভাৰতবৰ্ষত ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা। 6 নম্বৰ প্ৰশ্ন, ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ক'ত কেতিয়া স্থাপিত হৈছিল? উত্তৰ 1611 খ্ৰীষ্টাব্দত মুছলিপট্টমত ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো স্থাপিত হৈছিল। 7 নম্বৰ প্ৰশ্ন, ফৰ্ট উইলিয়াম কি? উত্তৰ ফৰ্ট উইলিয়াম হ'ল ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে ৰখা কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম। 8 নম্বৰ প্ৰশ্ন, পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভগাব পাৰি সময় উল্লেখ কৰি লিখা। উত্তৰ পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক দুটা ভাগত ভগাব পাৰি। 1 নম্বৰ মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে আৰু 2 নম্বৰ 1858 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দত ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে। 9 নম্বৰ প্ৰশ্ন, ভাৰত চৰকাৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল? উত্তৰ ব্ৰিটিছ সংসদে 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰিছিল। এই আইনখনৰ উদ্দেশ্য আছিল ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিয়া। 10 নম্বৰ প্ৰশ্ন, ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল? উত্তৰ 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰতীয় পৰিষদ আইন প্ৰণয়ন কৰিছিল। এই আইনখনৰ উদ্দেশ্য আছিল আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া। থেংক ইউ। দীঘল প্ৰশ্নৰ উত্তৰবোৰ পাবৰ বাবে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। মই নেক্সট ভিডিঅ'টোত দিম।